আজিৰ ভিডিঅ'টো কিন্তু আপোনালোকে একেবাৰেই নুচুৱাকৈ নাথাকিব দেই। আজিৰ ভিডিঅ'ত আপোনালোকে বৰ সুন্দৰ সুন্দৰ কিছু পৰিৱেশ দেখিবলৈ পাব। নমস্কাৰ বন্ধুসকল, মই মিষ্টাৰ টিংকুৱে আপোনালোকলৈ অতি সুন্দৰ এটা ভিডিঅ' আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ। আপোনালোকে বৰ্তমান এতিয়া মোৰ ভিডিঅ'ত যিটো সুন্দৰ এটা পৰিৱেশ দেখি আছে, এই পৰিৱেশটোৰ সম্পূৰ্ণ তথ্য আপোনালোকে যদি জানিবলৈ হয় তেনেহ'লে আপোনালোকে মোৰ সম্পূৰ্ণ ভিডিঅ'টো চালে সম্পূৰ্ণ তথ্য আপোনালোকে গম পাব। আৰু ভিডিঅ'টো চাই যদি ভাল পায় তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰি জনাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এইটোৱে মোৰ আপোনালোকৰ ওচৰত বিনম্ৰ অনুৰোধ। আজি মই গৈছিলোঁ মোৰ ভাইটি কেইজনমানৰ লগত অলপ ফুৰিবলৈ, পাহাৰীয়া জেগা চাবলৈ। পৰিৱেশটো ইমান ধুনীয়া লাগিল, মই ভিডিঅ' কৰি ৰাখিলোঁ। আমি এতিয়া যাত্ৰা কৰিবলৈ আৰম্ভ কৰিলোঁ। আমি কেইজনমানে মটৰ চাইকেল লৈ ওলাই গৈছোঁ কিছু পাহাৰ পৰ্বতৰ সুন্দৰ পৰিৱেশ চাম বুলি। আমি গৈ আছোঁ বৰ্তমান এতিয়া চাপানালা। হয়, আপোনালোকে ঠিকেই শুনিছে, আমি গৈ আছোঁ চাপানালা। মোৰ ভিডিঅ' চাই থকা কোনোবাই যদি এই প্ৰকৃতিৰ পৰিৱেশ চাওঁ বুলি ভাবে তেনেহ'লে আপোনালোকে মোক কমেণ্ট কৰিব, মই আপোনালোকক সম্পূৰ্ণ বিৱৰণ জনাই দিম। এই প্ৰকৃতিৰ পৰিৱেশটো আকৌ বৰ বেছি এটা দূৰতো নাই দেই, নিচেই আমাৰ কাষতে লাগি থকা চাপানালাখনতে আছে। কিন্তু বহুতে হয়তো ইয়াৰ বিষয়ে নাজানিবও পাৰে। আপোনালোকে চিন্তা কৰিবলগীয়া একো নাই, কমেণ্ট কৰিব, মই আপোনালোকক ভালকৈ বুজাই দিম। মই ভিডিঅ'টো এই কাৰণে ৰখাই পেলাই আপোনালোকক কথাখিনি ক'বলৈ বিচাৰিছোঁ যাতে আপোনালোকে মোৰ কথাখিনি ভালদৰে বুজি পায়। এই যিটো চিধা চিধি পথ দেখিবলৈ পাইছেনে, ভঙা চিঙা, আগত কেইখনমান মটৰ চাইকেলো আছে। এই পথেৰে গ'লেহে আপোনালোকে মোৰ ভিডিঅ'ত দেখা সুন্দৰ পৰিৱেশসমূহ দেখিবলৈ পাব। কিন্তু আমি এতিয়া আহিলোঁ সোঁফালে, কাৰণ আগত এটা মন্দিৰ আছে। সেই মন্দিৰটোকে আগত প্ৰথম চাই আহোঁগৈ বুলি আমি গোটেইকেইটা তালৈকে গৈ আছোঁ। মন্দিৰটো চাই আহিহে আপোনালোকক যিটো পথ দেখাইছিলোঁ ভঙা চিঙা, এই পথেৰে আমি ওপৰলৈ উঠি যাম। বাকীখিনি আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকক। ৰ'ব, হেনটো হৈ গ'লোঁ, ফেঁচাটো হৈ আহিলোঁ। কিয় গম পাইছেনে বাৰু আপোনালোকে? আগলৈ আহি দেখিলোঁ ৰাস্তাটো আকৌ খান্দি থৈ দিছে মাজতে। ৰাস্তাটোত এটা পুল বহাইছে, সেইবাবে এতিয়া বৰ্তমান ৰাস্তাটো বন্ধ হৈ আছে, আগলৈ খুলিব। ৰাস্তাটো বন্ধ হ'ল কি হ'ল? আমি গোটেইকেইটা ডেকা ল'ৰাহে খোজকাঢ়ি এতিয়া মন্দিৰটোলৈ যাম। अभी क्या है ना, हम सब डरने वालों में से नहीं है। ये सफ़र के बीच में हम सबको अगर जितना भी मुश्किल चुनौतियों की सामना क्यों ना करना पड़े, हम सब लड़ने के लिए तैयार हैं। মানে এতিয়া আমি গম পাইছেই নহয় আৰু কেনেকৈ যাব লাগিব। পেডেল মাৰি 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 মাৰি, খোজকাঢ়ি কাঢ়ি কাঢ়ি কাঢ়ি। বাৰু যি নহওক, বুকুতে চবেই এটা এটা পাথৰ বান্ধি লৈ খোজকাঢ়িবলৈ আৰম্ভ কৰি দিলোঁ। একো বুকুত পাথৰ চাথৰ বান্ধি লোৱা নাই, এনেই ধেমালিহে কৰিছোঁ দেই। 5 পাণ্ডৱ আকৌ আগবাঢ়ি গ'লেই, মইহে পিছ পৰি ৰ'লোঁ। ঐ ৰ ময়ো গৈ আছোঁ। বাহ, যি বেগাই খোজ কাঢ়িছে ইহঁতকেইটাই, মই দৌৰি দৌৰি আহিহে ইহঁতৰ এতিয়া লগ পাইছোঁহি। লগত এটা চুলিয়ালাও আছে, এইটো হাই বুলি ক। হাই, অ'কে। আমি এতিয়া গৈ আছোঁ এই মন্দিৰটোলৈ, আপোনালোকক জুম কৰি দেখাইছোঁ চাওক। যিটো বাটেৰে আপুনি মন্দিৰটোলৈ যাব, এই বাটৰ কাষতে অলপ আৰু সৰু সুৰা সুন্দৰ কিছু পৰিৱেশো আছে। কেকু জেকুকৈ আহি মন্দিৰৰ গেটৰ ওচৰত পাইছোঁহি আৰু। ভিডিঅ'টোত দেখিলে এনেকুৱা লাগে যেন মন্দিৰটো তেনেই কাষতে আছে নেকি, কিন্তু নহয়, বহুত ওপৰলৈ যাব লাগে। कैसे हो दोस्तों? हाय, वाओ ब्यूटी,
খোজ কাঢ়ি কাঢ়ি মূৰৰ ঘাম ভৰি আঙুলি দি ওলাইছেগৈ দেখিছে ইমান কষ্ট হৈছে খোজ কাঢ়ি কাঢ়ি মুখেৰে মাত নোলোৱা হৈ গৈছেগৈ আৰু যেনে তেনে পাইছোঁহি আৰু দেই বৰ্তমান আহি এয়া মন্দিৰটো কাষ পালোহি তোমালোকে দেখিবলৈ পাইছে এয়া পানী নিগৰি আছে এইটোৱেই হৈছে মিষ্টাৰ টিংকু মানে মই মন্দিৰৰ চিৰিৰ ওচৰ পালোহি তোমালোকে দেখিবলৈ পাইছে সেইটো মন্দিৰৰ ওচৰত পালোঁ ভাল লাগিছে আহি দেখি মন্দিৰটো আছে বহুত ওপৰত আৰু ময়ো আছোঁ মন্দিৰটোৰ লগত মন্দিৰটোৰ পৰা তলৰ পৰিৱেশটো বৰ সুন্দৰ সেইবাবে মই আপোনালোকক অকণমান তলৰ পৰিৱেশটো ভিডিঅ' কৰি দেখাই দিছোঁ বন্ধুসকল ভিডিঅ'টো চাই ভাল লাগিছেনে বাৰু এই জেগাখিনিলৈ আহিলে আপোনালোকে খুব আনন্দ পাব কাৰণ ইয়াৰ পৰিৱেশবিলাক বিৰাটেই সুন্দৰ ওপৰলৈ যাব লৈছোঁ দেই এই মন্দিৰৰ ওপৰ ভাগলৈ আহিছোঁ তোমালোকে দেখিবলৈ পাইছে এয়া মন্দিৰৰ ওপৰ ভাগ আৰু বিশেষ মই ভিতৰলৈ নোসোমাওঁ ইমানখিনিলৈকে আহিলোঁ মই এতিয়া আহি মন্দিৰৰ একে ওপৰ ভাগ পালোহি জেগাখিনিও আকৌ বিৰাটেই ঠাণ্ডা দেই আপোনালোকেতো চাগে এতিয়া ভাবিছে ইমান যদি ঠাণ্ডাই মোৰ মুখখন তিতি আছে কি একদম ঠিক ধৰিছে আপোনালোকে মোৰ গৰম লাগিছে কাৰণ মই ওপৰলৈ বগাই আহিলোঁ সেইবাবে এতিয়া তলত গৈ মুখ ধুম আগলৈ যাওঁ নামি আহি আছোঁ আপোনালোকক দেখালোঁ মই মন্দিৰৰ ওপৰৰ পৰা নামি আহি ইয়াতে মুখ হাতখন ধুই ল'লোঁ পানীখিনি বিৰাট ঠাণ্ডা একদম মজা লাগি গৈছে আৰু বুজিছে ভিডিঅ'টো চাই ভাল লাগক বুলি মই ভিডিঅ'টো কি কৰিছোঁ অকণমান লাহে লাহে কৰি দিছোঁ নোৱাৰিবি আহিবলৈ বহুত ভৰি বিষাই যায় ঠাণ্ডা পানী ফ্ৰিজৰ নিচিনা গাইছ এতিয়া আহোঁতে ভাল হৈছে যাওঁতে দিগদাৰ মই ভিডিঅ'টোৰ কিছু জেগাত ভিডিঅ'ৰ আচল শব্দটো ৰাখি থৈছোঁ যাতে ভিডিঅ'টো আৰু অকণমান ভাল হওক এতিয়া আমি পালোহি আমাৰ আচল জেগা কিন্তু ৰ'ব এয়াও আমাৰ আচল জেগা নহয় যিটো আপোনালোকক দেখাইছিলোঁ এটা ভঙা চিঙা পথ সেই পথেৰে অলপ দূৰ আহিয়ে এইখিনি পৰিৱেশ দেখা পাব আমি যিটো ঘৰৰ পৰা আহিছিলোঁ সেইটো হৈছে এইটো ৰাস্তা এইটো দেখিছে নহয় আমি এই পৰিৱেশটো চাবলৈ আহোঁতে এই পথেৰেই ঘৰৰ পৰা আহিছিলোঁ এতিয়া আকৌ ঘৰলৈ যাবলৈ হ'লে এই পথেৰেই আমি যাব লাগিব ইয়াৰ পৰা আৰু অলপ ওপৰলৈ বগাই যাব লাগিব তেতিয়াহে আপোনালোকে আচল পৰিৱেশটো দেখিবলৈ পাব আমাৰ ভাগৰ লগা দেখি আমি গোটেইকেইটা ইয়াতে অকণমান আৰাম কৰি ল'লোঁ আৰু মই ভিডিঅ' অলপ বনাই ল'লোঁ ওপৰলৈ ভিডিঅ' বনাওঁতে মোৰ পৰিল চকু তলত দেখিছোঁ এয়াতো বনৰীয়া ফুল আৰু ইমান সুন্দৰভাৱে ফুলি আছে মই ৰ'বই নোৱাৰিলোঁ কেমেৰাটো ফুলৰ ফালে চপাই লৈ গৈ ধুনীয়াকৈ একে লাহে লাহে মই সম্পূৰ্ণ ফুলবিলাক ধুনীয়াকৈ ভিডিঅ' কৰি ল'লোঁ এই ফুলকেইপাহৰ ভিডিঅ' কৰি থাকোঁতে এটা চৰাই বৰ সুন্দৰভাৱে মাত দিলে আপোনালোকে চাগে শুনিছিলেই ওপৰৰ পৰা চাওকচোন ঘৰবিলাক কি সুন্দৰ লাগিছে এয়া হ'লোঁ মই আৰু মোৰ ভাইটিকেইটা ওপৰলৈ বগাই আহোঁতে অত্যন্ত ভাগৰ লাগিছে আপোনালোকক কি ক'ম কিন্তু হ'লে কি হ'ব যি পৰিৱেশ দেখিছোঁ ভাগৰ অলপো অনুভৱ হোৱা নাই দিব লাগে কষ্ট আমাৰ লাগিছে আনন্দ দেখিছে বগাই আহি আছোঁ এয়া হা এইটো মজা লাগিছে আৰু অলপ আগলৈ গৈ আৰু অকণমান গোটেইকেইটাই জিৰণি লৈ লৈছোঁ আৰু অলপমান খোজ কাঢ়িলেই মানে আৰু অকণমান ওপৰলৈ গ'লেই আমাৰ আচল যিটো জেগা আছিল আমাৰ চাবলগীয়া সেই জেগাত গৈ আমি পামগৈ মই কথা কৈ থাকোঁতে আহি সেই জেগাটুকুৰ পালোহি এয়া মই জুম কৰি দিছোঁ চাওক যি বগা লাইন দেখিছে এয়া হৈছে গাঁৱলীয়া পথ এই ওপৰৰ জেগাখিনিৰ পৰা ইমান ধুনীয়া লাগে মোৰ কেমেৰাত হয়তো ইমান ভালকৈ উঠা নাই বস্তুবিলাক কিন্তু আপোনালোকে যেতিয়া নিজে আহি ইয়াৰ পৰিৱেশটো চাব
বহুত ভাল পাব, বহুত আনন্দ পাব আপোনালোকে। এয়া আকৌ লগতেই চাহপাতৰ গছ, চাৰিওফালে আকৌ চাহপাত গছেৰে ভৰপূৰ, সেইবাবে জেগাটুকুৰ আৰু সৌন্দৰ্য লাগে। বন্ধুসকল, পৰিৱেশসমূহ এয়া, ভাল লাগিছেনে চাই? क्या नज़ारा है। ভাইটিকেইটাই আকৌ আনন্দত ক'ব নোৱাৰা হৈ গৈছে, ফটো এইফালে উঠিম নে সেইফালে উঠিম, ভিডিঅ'ই বনাম নে কি কৰিম। যোনেই আহিব চবৰে একেই গতি হ'ব, ফটো নুঠাকে কোনো যাব নোৱাৰে। ইমান ধুনীয়া এটা ভিউ, কোনে বাৰু ফটো নুঠাকে যাব। খোজ কাঢ়ি কাঢ়ি ডিঙি শুকাই গৈছিলে। ভাইটিহঁতে ক'ল্ড ড্ৰিংকছ আনিছিলে, তাকে অকণমান খাই ল'লোঁ। বাৰু যি নহওক, ক'ল্ড ড্ৰিংকছকণ খাই অকণমান সকাহ পাইছোঁ। এয়া দেখিছে, ভাইটিহঁত ক'ব নোৱাৰা হৈ আছে, ফটো উঠাত ব্যস্ত। ময়ো বোলো ইহঁতক ক'লোঁ, ঐ মোকো এটা শ্ল' মোশ্যন ভিডিঅ' বনাই দে, ময়ো ইয়াতে লগাই দিম। সেইমতে আকৌ ধুনীয়াকৈ দিলেও দেই। পিছে আপোনালোকে এই পেটুৱাটো দেখিছেনে? এইটো হৈছে মোৰ ভাগিন, মোৰ নিজৰ ভাগিন হয়, আৰু এইটো ভাগিনৰ লগৰ। ইহঁত দুটাই আকৌ এই পাবজি নে বাবজি বুলি কিবা গেম এটা আছে বোলে মোবাইলত, সেইকেইটা খুব খেলে বোলে, খুব এক্সপাৰ্ট। ময়ো বৰ ধুনীয়া ধুনীয়া ষ্টাইল কেইটামান মাৰি দিছোঁ দেই এই ভিডিঅ'টোত। আপোনালোকে ক'বচোন মোৰ এই ষ্টাইলটো কেনে লাগিছে। চাওকচোন কি সুন্দৰ এটা পৰিৱেশ, এনে লাগে যেন ইয়াতেই ঘৰ এটা বনাই থাকিয়েই দিওঁ। কিন্তু নোৱাৰিম নহয়, গম পাইছেনে? হাতী বাপুৱে আহি সোঁডালেদি ধৰি তললৈ দলি মাৰি দিব। আৰু ইয়াতে মই আপোনালোকক এটা কথা ক'বলৈ বিচাৰিম, এই ভিডিঅ'টোত যদি মোৰ কিবা ভুল হৈছে তেতিয়াহ'লে মোক আপোনালোকে ক্ষমা কৰিব। তেনেহ'লে আমি এতিয়া ঘৰলৈ যাবলৈ ৰেডি। এই আমাৰ গোটেইখিনি লগৰ, এইটো মই এডটো পিছত কৰিম দেই। হ'ব ভইচ এডটো পিছত কৰিম। মোক দেখুৱাৰ কাৰণে থেংক ইউ। নাই নাই এইটো চলিব এইটো চলিব। এইটো চলি মাজে মাজে অৰিজিনেল ভইচটো দিম বাৰু। মই নাই ঐ। চব আছে, তই নাথাকিলে ভিডিঅ' হ'ব নেকি? সাবস্ক্ৰাইব লাইক সব কৰি দিব। চব কৰি দিব বাছ। বাছ আৰু একো নালাগে। অঁ খালি কমেণ্ট কৰিব লাগিব আকৌ দেই, কমেণ্ট কৰিব। এইটো মানে বেছি ওপৰো নহয়, অকণমান অকণমান ওখ, কিন্তু জেগাতে ওখ, জেগাতে ওখ মানে সেইটো কাৰণে জেগাত ওখ, বাকীখিনি তলত আছে। বাকীখিনি তলত আছে। এবাৰ দেখাই দিয়া, এবাৰ দেখাই দিয়া, বাহিৰ চাইড দেখাই দিয়া। চাৰিটা এই দেখাই দিয়া, চাইড দেখাই দিয়া, চাইডটো ঠিক আছে। এইখিনি তললৈ আছে, এইখিনি ওপৰত আছে। আপুনি চিধা আহি তাক ওপৰত পাব পাৰে। সেইটো কাৰণে আপুনি ছাবস্ক্ৰাইব কৰি কমেণ্ট কৰিব। ঠিক আছে। তাতে আকৌ দুজন বহমপুৰৰ ল'ৰা আমাৰ লগত চিনাকি। গোটেইকেইজনে একেলগে মিলি চাপানালাত আহি হোটেল এখনত পৰঠা খাই আজিৰ ভিডিঅ' ইমানতে মই সমাপ্ত কৰিলোঁ। আকৌ এটা নতুন ভিডিঅ'ত লগ পাম। বাই বাই।